নমস্কাৰ। অসমীয়া লোকসকল একত্ৰিত নোহোৱা কাৰণেই আজি বাৰে বাৰে বহিৰাগতে অসমীয়াক গছক মাৰি ধৰিবলৈ সুযোগ পাইছে। আনহাতে অসমীয়া লোকসকলে নিজৰ কৰ্ম সংস্কৃতিলৈ পিঠি দিয়াৰ কাৰণেই আজি অসমৰ অৰ্থনৈতিক কাঠামো বহিৰাগতৰ হাতলৈ গুচি গৈছে। আজি আমি দেখিছোঁ তিনিচুকীয়াৰ জিলাত অসমীয়া আৰু অনা অসমীয়াৰ মাজত এখন যুদ্ধ আৰম্ভ হৈছে। কাৰণ অসমীয়া ভূমিপুত্ৰ মটকসকলৰ ঐতিহ্য নৱখুৰী পাৰত বিহাৰী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ ছট পূজাৰ আয়োজন কৰিবলৈ লোৱাৰ সংক্ৰান্ততে অসমীয়া আৰু অনাৰ অসমীয়াৰ মাজত এখন যুদ্ধ আৰম্ভ হৈছে। কিন্তু ইমানখিনিলৈকে অনা অসমীয়াই যাবলৈ কেনেকৈ সাহস পাইছে? কাৰণ আমি অসমীয়াসকল একত্ৰিত নহয়। আমি আমাৰ মাজতে একতা নাই, আমাৰ মাজতে সমন্বয় নাই। আমাৰ অসমত অজস্ৰ জাতি জনগোষ্ঠী আছে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰে কেইবাটাওকৈ দল সংগঠন আছে। এই দল সংগঠনবোৰ নিজৰ নিজৰ মতে চলি আছে। যিবিলাক কামত এই দল সংগঠনবিলাকে একত্ৰিত হৈ মাত মাতিব লাগে, সেইবিলাক কামত একত্ৰিত হৈ মাত নমতাৰ কাৰণেই আজি আমাক বহিৰাগতে গছক মাৰি ধৰিবলৈ সুযোগ পাইছে। ঠিক তেনেদৰে আমি আজি কৰ্ম সংস্কৃতিলৈ পিঠি দিয়াৰ কাৰণেই আজি আমাৰ অৰ্থনৈতিক কাঠামো বহিৰাগতে হাতলৈ গুচি গৈছে আৰু আমি আজি আনৰ ওচৰত হাত পাতিবলগীয়া হৈছে। এটা সময় আছিল অসম এনে এখন ৰাজ্য আছিল যিখন ৰাজ্যত সকলোবিলাক উভৈনদীকৈ পোৱা গৈছিল। এখন চহকী ৰাজ্য আছিল। কৃষ্টি সংস্কৃতি পৰম্পৰা সকলোবিলাকতে অৰ্থনৈতিক সামাজিক সকলোবিলাক দিশতেই অসম আছিল অতিকৈ চহকী এখন ৰাজ্য। কিন্তু আজি প্ৰতিটো জাতি প্ৰতিটো সম্প্ৰদায়ে নিজৰ নিজৰ মতে থাকিবলৈ লোৱাত ভাগ ভাগ হৈ পৰাৰ কাৰণে আজি বহিৰাগতে বাৰে বাৰে অসমীয়া জাতিটোক হেঁচা মাৰি ধৰিবলৈ সুযোগ পাইছে। সেয়েহে সময় থাকোঁতে প্ৰতিটো দল সংগঠন প্ৰতিটো জাতি প্ৰতিটো সম্প্ৰদায় একত্ৰিত হোৱা সময় আহি পৰিছে। যদি আমি একত্ৰিত হ'ব নোৱাৰোঁ তেনেহ'লে অসমৰ সকলোবিলাক বহিৰাগত হাতলৈ গুচি যাব, আমাৰ হাতত একো নাথাকিব। আমি কেৱল আনৰ ওচৰলৈ হাত পাতিব লাগিব, হাত পাতিবলৈ যাব লাগিব। গতিকে আমি কৰ্ম সংস্কৃতি কৰিব লাগিব, আমি একত্ৰিত হ'ব লাগিব, আমি সমন্বয়তা আগবাঢ়িব লাগিব। আমি জাতিটোৰ বিপদৰ সময়ত বা জাতিটোৰ যিবিলাক কাম কৰিবৰ কাৰণে আমি একত্ৰিত হৈ আগবাঢ়িব লাগে, সেইখিনি কামত আমি একত্ৰিত হৈ আগবাঢ়িলেহে আমাক বহিৰাগতে এনেধৰণৰ কামবোৰ কৰিবলৈ সুযোগ নাপাব, সুবিধা নাপাব আৰু আমাৰ যি স্বাভিমান সেয়া সদায় জীয়াই থাকিব। ধন্যবাদ।